সকলোকে আজি মই বনাম চিকেন বইল আপোনালোকে চাবচোন মই কেনেকৈ বনাইছোঁ প্ৰচেছটো ৰন্ধাৰ ওপৰত মই যিবোৰ দি আছোঁ আপোনালোকে চাই আছে সকলোৱে ভাল লাগিছে সেইটো কাৰণে ভাবিলোঁ আজি এটা নতুন প্ৰচেছত আপোনালোকৰ আগত দেখুৱাম আপোনালোকে চাব দেই কেনেকৈ কি কি লৈছোঁ এইবিলাক মই সাজু কৰি লৈছোঁ বনাবলৈ এইটো চিকেনটো অলৰেডি ধুই মেলি চাফা কৰি ল'লোঁ দেখিছে এই বইলটোৰ লগত বনাবলৈ মই লৈছোঁ আদা নহৰু আৰু জালুকটো লাগিবই জালুক দিছোঁ আৰু অলপ দালচেনি দি দিছোঁ বইলত মানে দালচেনিটো দি দিলে অলপ ফ্লেভাৰটো ভাল আহে তাৰপৰা ভাবিছোঁ এনেকুৱা কণ বিলাহী অলপ দি দিম এইটো আছে মান ধনিয়া এইটো পিঁয়াজ এইটো হ'ল তেজপাত আলু আৰু এইটো নহৰুৰ গছ পুলি আৰু এইটোৰ লগত মানে এই গোটেইবিলাক দি মানে মই আজি চিকেনটো বনাম আপোনালোকে চাব কেনেকুৱা হয় ৰেচিপিটো যদি ভাল পায় লাইক এটা দিব আৰু ঠিক আছে চিকেনটোৰ দিয়াৰ আগত মই পানীটো উতলাই ল'লোঁ তাৰপাছতে চিকেনখিনি পানীটোৰ ওপৰত লাহেকৈ দি দিছোঁ দিয়াৰ পাছত মই ইয়াত আলু পিচ দি লৈছোঁ আলু কেপিচ দি আদা নহৰু পেষ্ট দি লৈছোঁ সেইটো এতিয়া উতল আহি থাকিব ধুনীয়াকৈ ডিজাইনটো কাটি ল'লোঁ আদা আৰু নহৰুটো দি দিছোঁ পিঁয়াজটো দি দিছোঁ আৰু তেজপাত থাকিলে দি দিছোঁ ইয়াত বাকী এতিয়া এইটো উতল আহি থাকক বাকীখিনি অলপ পাছত দিম এইটো বৰ ধুনীয়াকৈ উতলি আছে মোৰ চব্জিটো পানীটো একেবাৰে শুকুৱাই দিব লাগিব লাহে লাহে মই ইয়াত জালুক দিম আৰু নিমখ দি দিম মাংসটো সিজি আছে আৰু উতলিও আছে পানীটো একেবাৰে শুকুৱাই দিম এতিয়া আলুটো সিজি গৈছে মই বিলাহীটো দি লওঁ বিলাহীকেইটা দি দিছোঁ বিলাহীটো পানীটো শুকোৱালৈকে ৰখি থাকিম আৰু এতিয়া পানীটো শুকাই যাব মোৰ চব্জি অলৰেডি তেতিয়া হৈ যাব অৱশেষত মোৰ চিকেন বইল ৰেডি হৈ গ'ল খুবেই ধুনীয়া হৈছিলে আৰু মানে অলপ গ্ৰেভি টাইপতো হৈ গৈছিলে ভাল লাগিলে আৰু স্মেলটো ভাল লাগিছিলে আপোনালোকে
কেনেকুৱা পালে জনাবচোন মোক যদি ভাল লাগিছে এতিয়া খোৱাতহে কথা ঠিক আছে বাৰু আজিলৈ ভিডিঅ'টো ইমানেই তললৈকে অলপ দেখুৱাই দিছোঁ অ'কে থেংক ইউ